নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ BTK MCQ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত অসম বুৰঞ্জী 20টা অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায়। গতিকে সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1253 চনত। কুৱেশ্যন নম্বৰ 2 ইটাখুলি ৰণ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1682 চনত। আৰু আপোনালোকক জনাওঁ যে সেই সময়ত আহোম ৰজা আছিল গদাধৰ সিংহ আৰু ইটাখুলি ৰণক আহোম আৰু মোগলৰ শেষ ৰণ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 3 অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? শুদ্ধ উত্তৰ 1903 চনত। আপোনালোকক জনাওঁ যে মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসম এছ'চিয়েশ্যন জন্ম হৈছিল আৰু 1905 চনত ডিব্ৰুগড় চহৰত প্ৰথমখন অসম এছ'চিয়েশ্যন অধিৱেশন অনুষ্ঠিত হৈছিল। ইয়াৰ সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 4 দাণ্ডি যাত্ৰাৰ সময়ত অসমৰ পৰা কোনে যোগদান কৰিছিল? শুদ্ধ উত্তৰ লীলাধৰ বৰুৱা। আৰু আপোনালোকক জনাওঁ যে দাণ্ডি যাত্ৰা 1930 চনৰ 12 মাৰ্চত গান্ধীজীৰ নেতৃত্বত দাণ্ডি সাগৰৰ পাৰত লোণ আইন ভংগ কৰিবলৈ গৈছিল। সৰ্বমতি আশ্ৰমৰ পৰা দাণ্ডি সাগৰৰ পাৰলৈ দূৰত্ব আছিল 385 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 5 ফুলগুৰি ধাৱা কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ 1861 চন। 1861 চনৰ 17 ছেপ্টেম্বৰত নগাঁৱত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 6 কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহিছিল? শুদ্ধ উত্তৰ 1921 চনত। মহাত্মা গান্ধীয়ে মুঠ 4বাৰ অসমলৈ আহিছিল 1921, 1926, 1934 আৰু 1946 চনত। কুৱেশ্যন নম্বৰ 7 কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? শুদ্ধ উত্তৰ 1671 চনত। আৰু আপোনালোকক জনাওঁ যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিংহ। আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰাম সিংহ। কুৱেশ্যন নম্বৰ 8 অসমৰ কোনজন ৰজাক ল'ৰা ৰজা বুলি জনা যায়? শুদ্ধ উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফা। কুৱেশ্যন নম্বৰ 9 আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? শুদ্ধ উত্তৰ চুকাফা। কুৱেশ্যন নম্বৰ 10 ৰংঘৰ কোনে সাজিছিল? শুদ্ধ উত্তৰ প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 11 জয়মতীক ক'ত হত্যা কৰা হৈছিল? শুদ্ধ উত্তৰ জেৰেঙা পথাৰত। কুৱেশ্যন নম্বৰ 12 কোন স্বৰ্গদেউৰৰ সময়ত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? শুদ্ধ উত্তৰ লক্ষ্মীসিংহ। আৰু আপোনালোকক জনাওঁ যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল 1769 চনত। কুৱেশ্যন নম্বৰ 13 অৰুণোদয় প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ নাথান ব্ৰাউন। আৰু আপোনালোকক জনাওঁ যে অৰুণোদয় কাকতখন প্ৰথম প্ৰকাশিত হৈছিল 1846 চনত শিৱসাগৰৰ পৰা। কুৱেশ্যন নম্বৰ 14 কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 15 শেষ আহোমৰ স্বৰ্গদেউ কোন আছিল? শুদ্ধ উত্তৰ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 16 ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? শুদ্ধ উত্তৰ 1826 খ্ৰীষ্টাব্দত। আৰু আপোনালোকক জনাওঁ যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এই চুক্তি হৈছিল। কুৱেশ্যন নম্বৰ 17 পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? শুদ্ধ উত্তৰ 1896 চনত। কুৱেশ্যন নম্বৰ 18 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? শুদ্ধ উত্তৰ শিৱসাগৰ। আৰু আপোনালোকক জনাওঁ যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল
1970 চনত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 19, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। শুদ্ধ উত্তৰ মণিৰাম দেৱান। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে যে দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? শুদ্ধ উত্তৰ চুহুংমুং। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।